নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আজি মই বহুত দিনৰ বিৰতিৰ পিছত এটি নতুন ভিডিঅ' আপোনালোকক উপহাৰ দিম। আৰু আজি মই আহি আছোঁ লখিমপুৰ জিলাৰ লীলাবাৰীত অৱস্থিত মৈত্ৰী আশ্ৰমলৈ। আৰু আশ্ৰমৰ পৰিৱেশটো আপোনালোকক দেখাম। অতিকৈ সুন্দৰ পৰিৱেশ আৰু সকলো আইতা ইমানেই মৰমীয়াল, আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰিম। আৰু সকলৰ মৰমে মোক এই আশ্ৰমলৈ আহিবলৈ সদায় আপ্লুত কৰে, কিন্তু মই কামৰ তাগিদাত, সময়ৰ তাগিদাত আশ্ৰমলৈ আহিব নোৱাৰোঁ। আজি সময় উলিয়াই আশ্ৰমলৈ আহিলোঁ, আপোনালোককো আইতাসকলক দেখাম। পাইছোঁহি আমি মৈত্ৰী আশ্ৰম, এয়া আপোনালোকে দেখা পাইছে। পৰিৱেশটো একদম সুন্দৰ পৰিৱেশ আৰু আইতাসকলো ইমান মৰমীয়াল। তেওঁ আশ্ৰমলৈ যেতিয়া আপোনালোকে সোমাই আহিব, আশ্ৰমৰ ৱালতে আমাৰ চম্ফা আইতাক আৰ্ট কৰি থোৱা আছে আৰু আমাৰ চম্ফা আইতাই স্বাগতম জনাইছে। দেখিছে আপুনি কি সুন্দৰ আৰ্ট কৰিছে। দেতালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ চম্ফা আইতাই সকলোকে স্বাগতম কৰিছে। সকলোৱে আহিব এই আশ্ৰমলৈ। অতিকৈ সুন্দৰ পৰিৱেশ, আইতাসকলো বহুত মৰমীয়াল। এই আশ্ৰমত আপোনাৰ কি নাই, নাৰিকল আছে, আম আছে, লিচু আছে, কঁঠাল আছে, কুঁহিয়া আছে। আইতাসকলে চব কাম নিজেই কৰে। আৰু ইয়াতে আপোনালোকে জানি আচৰিত হ'ব, ৩-৪ বিঘা মাটি, ইয়াতে যি ৮-৯গৰাকী আইতা আছে, তেওঁলোকে নিজে হাল বায়, নিজেই কোৰ মাৰে, আপোনাৰ কঠীয়া পাৰে। আৰু সেইবাবে আইতাহঁতৰ একো অসুবিধাও নাই। আৰু যিখন বাৰী আপোনালোকক মই আজি দেখাম ন, সেই বাৰীখনতে আইতাহঁতে পাচলি খেতি নিজে কৰে আৰু একো বস্তু কিনি নাখায় আইতাহঁতে। ইয়াতে আনাৰস আছে, অগণন ফল ফুলেৰে ভৰপূৰ মৈত্ৰী আশ্ৰমত। সঁচাকৈ সুন্দৰ পৰিৱেশ, আপোনালোকে এবাৰ আহি যাব। যিখন বাৰী মই আপোনালোকক দেখাই আছোঁ, সেই বাৰীখনতেই আইতাসকলে দাংবডি, ভেন্দি, কোমোৰা, জাতিলাও বিভিন্ন ধৰণৰ খেতি কৰে। আপুনি জানি সঁচাকৈ আচৰিত হ'ব যে আপোনাৰ মনত আশ্ৰম বুলি ক'লে কেনেকুৱা ধৰণৰ অনুভৱ হয়। যে আইতা ককাসকল তাত থাকে আৰু পৰিচালনা সমিতিয়ে তেওঁলোকক খোৱা বোৱা দায়িত্ব পালন কৰে। কিন্তু এই মৈত্ৰী আশ্ৰমৰ আইতাসকল ইমানেই কৰ্মী যে তেওঁলোকে নিজেই খেতি বাতি কৰে, গৰু ঘাঁহ কাটে, বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। সঁচাই আপ্লুত হ'বলগীয়া দৃশ্য। আইতা খবৰ খাতি কওক। স্বাস্থ্যটো ঠিকেই হৈ আছে? এতিয়া মাটি একেবাৰে ৰোৱাই নাই নেকি? কিমান ৰুলে? অঁ হয়। বাকী স্বাস্থ্যটো ঠিকে আছে আৰু তেতিয়া? খোৱা বোৱা কৰিলে নহয়? অঁ হয় হয় হয়। এজনী গোহালিত থৈছোঁ, উলিয়াব নোৱাৰি, ইমান দৌৰা দৌৰি কৰে নহয়, ভাগৰ লাগি যায়। এতিয়া গৰু কেইজনী আছে এটা টোটেল? বলদ হালো আছে নহয়? বলদ হাল আছে, গাই 3জনী আছে। 3জনী গাভিনী, এজনী পথাৰত দিছে, এজনী গোহালিত আছে। হয় ফিল্ডত বান্ধি থৈছোঁ। হ'ব, লাগক তেতিয়া আপুনি। এইটো হৈছে আইতাহঁতৰ ভঁৰাল। আৰু এই আইতাহঁতৰ ভঁৰালতে আমাৰ আশ্ৰমৰ মৰমৰ আইতা জয়ন্তী আইতাক আৰ্ট কৰি থৈছে। আৰ্ট কৰিছে আমাৰ অংশুমান দাই। আৰু সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ। আপোনালোকেও আহিব লখিমপুৰ লীলাবাৰীত অৱস্থিত মৈত্ৰী আশ্ৰমলৈ। এতিয়া আমি আপোনালোকক দেখাম এই আশ্ৰমলৈ আলহী আহিলে ক'ত থাকে। এইটো আইতাহঁতৰ অতিথিশালা। আপোনালোকক মই দেখাই আছোঁ, এইটো আইতাহঁতৰ অতিথিশালা। ইয়াতে আপোনাৰ দূৰ দূৰণিৰ পৰা যিসকল অতিথি আহে, আইতাসকলে তেওঁলোকক ইয়াতে থাকিবলৈ এটি গৃহ দিয়ে। আৰু ইয়াতে আপোনাৰ আইতাসকলে, ইয়াতে আমাৰ মীনাক্ষী জেঠাই আছে, অপৰাজিতা বা আছে, তেওঁলোকে ইয়াতে আপোনালোকক এই তাঁতশাল প্ৰশিক্ষণ দিয়ে। ইয়াতে ওচৰৰে যিসকল বোৱাৰী ছোৱালী থাকে, তেওঁলোকক এই আইতাসকলে
তাঁতশাল বোৱাৰ প্ৰশিক্ষণ দিয়ে। এইটো দেখিছে, এই ওপৰৰ গৃহটোতে আইতাসকলে ইয়াতে প্ৰশিক্ষণ দিয়ে, তাঁতশালৰ প্ৰশিক্ষণ দিয়ে। এতিয়া মই আপোনালোকক দেখাম মোৰ অতিকৈ মৰমৰ চম্পা আইতা। বাকী খবৰ ঠিকে আছে? স্বাস্থ্যটো ঠিকে আছেনে? সেৱা জনাইছোঁ। ভাল ভাল আইতা। মই বোলো বহুত দিন আপোনালোকৰ ইয়ালৈ অহা নাই বোলো, আজি আইতাহঁতৰ মনত পৰিয়ে আছে কামৰ। আকৌ মই LICটো সোমালোঁ, সেইটো কাৰণে মই আহিব পৰা নাই। আইতা বতৰটো ৰূপটো বৰ ভাল দেখা নাই, ময়ো গৈ থাকোঁ দে আইতা, সেৱা জনাইছোঁ। চম্পা আইতা আহি পোৱালৈ ৰৈ নাথাকোঁ আৰু আইতা, এই গৰুৰ ওচৰলৈ গ'লগৈ। হয়, বিদায় লৈছোঁ, থাকক, গৈ থাকোঁ। আমি এতিয়া ঘৰমুৱা হওঁ আৰু বাই বাই। মৈত্ৰী আশ্ৰমৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকক দেখালোঁ, আপোনালোকেও আহিব। কামত ব্যস্ত থকাৰ বাবে সকলো আইতাকে দেখাব নোৱাৰিলোঁ। তথাপিও যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।